ইমান ধুনীয়া লাগিছিলে চাহটো তুমি খাইছিলা ন 0 নাম্বাৰ তাৰমানে কি 1 নম্বৰ ওপৰত কৰা নাছিলো যে মানে গাখীৰ চাহো ইমান জুতি হয় বুলি Hello, welcome back to my one and only Ekman channel Shoes Vlog. আজি বহুত ধুনীয়া জায়গা এটা দেখিছো মানে চাহ খাবলৈ মানে বম চালিয়া চাহ ইয়াতে পাব আপোনালোকে কিন্তু আমি ক'ত আছো মই আপোনাক দেখাই দি আছো আমি আছো লাল গণেশৰ কৰক চাহৰ দোকানখনত মানে আজি অপেনিং হৈছে আৰু আমাৰ অপেনিঙৰ ইনগ্ৰেশ্যনটো কৰিছে দুজন মানে বিশিষ্ট মানুহ আৰু ইয়াৰ পিছফালে আপুনি দেখা পাই আছে কৰক চাহৰ দোকানখন চাহ খাব আহিবনে নাই ইয়াতে চাহ খাব আহিবনে নাই হা আৰু এতিয়া নামটো কি ইয়াতে চাহ খাব আহিবনে নাই ইয়াতে চাহ খাই থাকো উজান বজাৰত ফাৰ্ষ্ট টাইম তুমি ক'ৰ পৰা আহিছা মই ইয়াতে ওচৰতে থাকো ওচৰতে থাকা বৰ্ষাপাৰাত থাকা এতিয়া বৰ্ষাপাৰাৰ পৰা উজান বজাৰ যাব নালাগে বৰ্ষাপাৰাৰ পৰা ইয়াতে আহিলে হ'ল এতিয়া চাহ খাবলৈ আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আজি ইয়াতে আহি বহুত বেছি ভাল লাগিছে আৰু কৰক চাহৰ লগত মই প্ৰথমৰ পৰা জড়িত হৈছোঁ একদম প্ৰথমতে যেতিয়া তেওঁলোকে উজান বজাৰত খুলিছিলে আপোনাৰ চাহ কোনটো ফেভৰেট ইয়াৰে মোৰ সেই কৰক চাহটো ভাল লাগে কৰক চাহ যোনটো মানে ৰেগুলাৰ ৰেগুলাৰ নহয় কৰক চাহ ৰেগুলাৰটো বহুত ভাল 10 টকাটো ভাল কোৱালিটিৰ মানে চাহ দিয়ে সকলোকে ক'ম যে সকলোৱে আহক এবাৰ চাহৰ জুতি লওক ইয়াতে বৰ্তমান বহুত দিনৰ মূৰতে লকডাউনত সকলোৱে ঘৰতে সোমাই আছিলে এতিয়া আহিলে আপোনালোকে চাহৰ জুতি আৰু ইণ্ডিয়াত ক'বলৈ গ'লে পানীতকৈ মানুহে বেছি চাহ খায় সেইটো কাৰণে চাহৰ যদি জুতি ল'ব বিচাৰিছে তেনেহ'লে ইয়াত আহক একদম মজা চালিয়া চাহ পায় বহুতে হায়াৰ হোষ্টেলত আহে ট্ৰিটমেণ্টৰ কাৰণে আহে তেতিয়াতো একেবাৰে ওচৰ হ'ব একদম ওচৰ বা কাহিলীপাৰা চাইডত আহিলে আহিব পাৰে কাহিলীপাৰাত খুলি মানে কাহিলীপাৰা একদম গণেশগুৰিৰ পৰা ইয়ালৈকে চাহৰ দোকান বুলি ক'বলৈ গ'লে চবতকৈ ভালকৈ চাহ ইয়াতে আমি পাব লাগে সন্দাই কৈছে মানে 100% ভাল পাবই একদম মই একচুৱেলি খাই পাইছোঁ সেইকাৰণে কৈছোঁ মানে বহুত খাইছোঁ তাৰমানে একদম ৰাইট কথা তো আমি টেষ্ট কৰি কৈছোঁ আমি খাই লওঁ আপোনালোকে খাব ইয়াতে আহি কিনে তো এতিয়া কৰক চাইৰ কৰ্তা ধৰ্তা মোৰ সন্মুখত থিয় হৈ আছে কিন্তু आसामीज पता नहीं है हिंदी पता है तो हिंदी में बात करना पड़ेगा थोड़ा हमारा हिंदी खराब है तो कोई प्रॉब्लम नहीं है तो आप सर बोलिए आपका नाम क्या है सर मेरा नाम है राहुल सिंह हमारा बैकग्राउंड में करेक्ट से आना पड़ेगा तो ज़्यादा जरूरी है वो ज़्यादा जरूरी है तो आपका नाम सर क्या है राहुल सिंह तो आपका सर ये कॉन्सेप्ट कहाँ से मतलब कैसे इनबिल्ड हुआ है ऐसे ही बस यार हम लोग का कि चाय वैसे लोग पीना बहुत पसंद है हमको भी पीना बहुत पसंद है वही चाय के ऊपर एक्सपेरिमेंट कर लिया हम लोग तो चाय के ऊपर एक्सपेरिमेंट करने के बाद जो एक्सपेरिमेंट का जो रिजल्ट आया वो रिजल्ट इतना अच्छा आया कि क्या बताए आप लोगों को वीडियो में पता नहीं चलेगा आपको यहाँ पे आने पड़ेगा आके खाना पड़ेगा लेकिन हमारा थोड़ा हिंदी खराब है तो वो माइंड मत करिएगा लेकिन ठीक है तो सर आपको बहुत बहुत कंग्रेचुलेशन और एक नया दुकान आपने खोल लिया है और आशा करते हैं कि आप मतलब इन फ्यूचर आप और दुकानें खोले नया दुकानें खोले नया जगह पे आप तो आपके मुताबिक एक आप दोस्तों मतलब हम लोग का जो दोस्त है यहाँ पे कैमरे में जो देख रहे हैं तो वो लोग को बोलिए कि कौन सा चाय यहाँ पे आप पीना पड़ेगा देखिए हमारा तो सारा चाय ओके तो आपका मतलब कोई कंपैरिजन नहीं है किसी चाय का मतलब हर एक चाय अलग अलग है अलग अलग ओके फ्रॉम 10 to 100 तो हर एक दिन आइए अलग अलग चाय पीजिए ठीक है अच्छा लगेगा आपको भी हमको भी अच्छा लगेगा अगर आप हमारा वीडियो देखिए ठीक है थोड़ा अभी चाय वगैरह दिखाते हैं आप लोग আৰু এটা কথা আপোনাক দেখুৱাই দিছোঁ এই যে চাহৰ প্লেটটো দিছে এই প্লেটটো কিবা প্লাষ্টিকৰ প্লেট নহয় এইটো মানে গছৰ পাতেৰে বনোৱা প্লেট তো এইটো একদম মানে ভাল আৰু আপোনালোকে মানে প্ৰকৃতিক প্ৰেমী হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্লেটত খাব পাৰিব ভূষণদা কেনে 0 নাম্বাৰ তাৰমানে কি 1 নম্বৰ ওপৰত এক নম্বৰৰ ওপৰত সেইকাৰণে 0 নম্বৰ মানে একদম ভাল ধামাকা এক্সট্ৰাঅৰ্ডিনাৰী একদম মজা কেনেকুৱা লাগি আছে আপোনাক বহুতেই ধুনীয়া বনাইছে বহুতেই বেছি ভাল এক্সপেক্টেই কৰা নাছিলোঁ যে মানে গাখীৰ চাহো ইমান জুতি হয় বুলি কাৰণ মই আজিৰ পৰা আৰু ঘৰত খাবলৈ মন নাযাব চাগে ইয়াতে আহি কিনে খাবলৈ মন যাব আৰু উজান বজাৰটো আউটলেট আছে উজান বজাৰ আপুনি পিছে ক'ত থাকে মই ছেক্টৰ 1ত তো উজান বজাৰত আপোনাৰ কাৰণে ভাল হ'ব লেকিন যোনে ইয়াৰে ওচৰত থাকে ইয়াতে আহিব মানে গণেশগুৰি ইয়াতে থাকিলে ইয়াতে আহিব তোমাৰ কৰক চাহত আহিলে তাৰমানে একাপ চাহ খাই যোৱাৰ মোৰ ৰেকৰ্ড নাই মিনিমাম 3-4 একদম সদায় এইটো কিবা এটা হয় মানে একাপ খাই যোৱাৰ পিছত আৰু একাপ খাবলৈ মন যায় কিবা এটা আছে মানে কিবা এটা ইহঁতে কিবা মিক্স কৰি মানে সিহঁতৰ মিক্স যদি কৰে অকল মৰম মিক্স কৰে আৰু বহুত ধুনীয়া ইনগ্ৰিডিয়েণ্ট যোনবোৰ ক'ব নোৱাৰি দেই চিক্ৰেটছ আছে
আৰু ইয়াতে আমাৰ ফটোশ্বুট চলি আছে, ধুনীয়া ধুনীয়াকৈ ফটোশ্বুট চলি আছে। আৰু এই আমাৰ ফটোগ্ৰাফাৰ ভাইটোৱে ফটো উঠাই আছে, এয়া পোজ দি আছে আৰু ফটো উঠি আছে। ফটোগ্ৰাফাৰ হিলি গৈছে ফটো উঠাওঁতে উঠাওঁতে। কি জানো ফটোগ্ৰাফাৰে যদি এনেকুৱা এনেকুৱা পজ নিদিয়ে না ফটো ভাল নাহে। আৰু এটা আমাৰ DSLR ভাইটি আছে। भाई साहब आपको कैसा महसूस हो रहा है मेरे ब्लॉग में आके? एकदम दिल से खुशी। दिल से खुशी। वैसे देखते नहीं लेकिन मेरा ब्लॉग, वो मुझे पता है। अभी 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 देखेंगे। और ये हमारा बेहतरीन फोटोशूट हो गया खत्म। वैसे हमारा हिंदी खराब है तो माइंड मत करिएगा, है कि नहीं भाई साहब? आपको चाय पी के कैसा लगा? बहुत मज़ा आया और हर तरह का अलग अलग फ्लेवर का चाय बनाते हैं। और आपका उजान बाज़ार में जैसे कि वहाँ पे गया हुआ, वहाँ का भी टेस्ट सब, मतलब ये न्यू लोकेशन यहाँ पे आके अच्छा लगा और फ्लेवर भी अच्छा मिला चाय का। मुझे ऐसा क्यों लग रहा है कोई परीक्षा में फेल हो गया है और मैं ऐसा प्रश्न एकदम অসমীয়া तो मेरा हिंदी तो खराब है, लेकिन मैं অসমীয়াতে কথা हूँ যে একদম পৰীক্ষাত যেনেকৈ পৰীক্ষাৰ সময়ত যেনেকৈ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে মানে মই নোৱাৰোঁ, আৰু ভাইবা যে সুধি আছে সেনেকৈ প্ৰশ্নবোৰৰ উত্তৰ দি আছে। ओ भाई एनीवे भाई साहब आपका नाम क्या है सर? सुनील दास। तो गाइस थैंक यू सो मच फॉर वाचिंग दिस ब्लॉग। যদি ভাল পাইছে আপোনালোকে প্লিজ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। ফেচবুক, হোৱাটছআপ, টুইটাৰ, ইনষ্টাগ্ৰাম যিমান আছে সকলোতে শ্বেয়াৰ আৰু একাউণ্ট নাই যদি একাউণ্ট খোলক আৰু শ্বেয়াৰ কৰক। ঠিক আছে, বাই বাই, টাটা। বাই বাই। চব চাহ তাহ খোৱা হ'ল, কিন্তু এটা বস্তু জানে নাই, এনেকুৱা কাপত চাহ খোৱা মজাটোৱে বেলেগ। কাৰণ এইটো হ'ল পূৰা কমপ্লিট হাইজেনিক, কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ হোৱা নাই, কোনো ধৰণৰ একো বস্তু ব্যৱহাৰ হোৱা নাই, অকল মাটি ব্যৱহাৰ হৈছে। আৰু মাটিতে আমি জীয়াই আছিলোঁ, আৰু মাটিতে না কি কওঁৱে মাতিয়ে সঁচাকৈ মাতিয়ে মই এনেকুৱা বুলি ভাবিছিলোঁ। অসমৰ মাটিৰ গোন্ধ, অসমৰ মাটিৰ গোন্ধ কিন্তু ইয়াতে এটা কথা মই কওঁ, বেলেগ একো নকওঁ। টেকেলিত যোনে যোনে গৰম পানী খাই পাইছে, কুমেহে গৰম পানী টেকেলিত আমি গাঁৱত খাইছিলোঁ হা, আৰু মাটিত বনোৱা মানে মাটিৰ টেকেলিত যোনে পানী খাই পাইছে যেতিয়া গোন্ধ এটা পায়, বুজা লোকে বুজিব, নুবুজা লোকে নুবুজে। আমি কিন্তু গাঁৱৰ ল'ৰা, আমি গম পাওঁ দেই। ইমান ধুনীয়া লাগিছিলে। চাহটো তুমি খাইছিলা ন? বাপৰে বাপ নকওঁ আৰু।